এক্সট্ৰা পইচা খৰচ নকৰাকৈ পাৰ্লাৰ নিচিনা মেনিকিউৰ পেডিকিউৰ কৰিলোঁ মই ঘৰতেই। কেনেকৈনো কৰিলোঁ তাকে আজি আপোনালোকক মই দেখাব লৈছোঁ। মোৰ যিখিনি টেণ্ট পৰি আছিলে স্কিনত টেণ্ট পৰি থকা স্কিনখিনিও মোৰ ৰিমুভ হৈ গ'ল, ধুনীয়াকৈ মোৰ চফা হৈ গ'ল, ধুনীয়াকৈ ক্লিন হৈ গ'ল। তাৰ কাৰণে আমি কৰিব লাগিব কি, প্ৰথমতে কৰি লৈছোঁ মই গৰম পানী যিহেতুকে প্ৰয়োজন পৰিব। ইয়াতে কিছুমান একেবাৰে পাকঘৰৰ কিছুমান ব্যৱহাৰ থকা বস্তু, একেবাৰে সৰু সুৰা বস্তু কিছুমান যিহেতুকে প্ৰত্যেকৰ ঘৰত থাকেই এইবোৰ বস্তু, পাকঘৰত ব্যৱহাৰ থকা বস্তুৱে মই আজি পাৰ্লাৰ নিচিনা এটা লুক দিম বুলি ভাবিছোঁ, মেনিকিউৰ পেডিকিউৰ কৰিম বুলি ভাবিছোঁ। এতিয়া মোৰ গৰম পানীখিনি হৈ গৈছে, তাৰ কাৰণে মই বাল্টিং এটা লৈ লৈছোঁ। আপোনালোকে বহল পাত্ৰ এটা ল'ব, বহল চৰিয়াটো কিবা যদি থাকে বাথৰুমৰ কাপোৰ ধোৱা তেনেকুৱা এটা লৈ ল'ব। গৰম পানীখিনি মোৰ হৈ যোৱাৰ পিছত মই বাল্টিঙত মই এনেকৈ দি দিছোঁ আৰু ইয়াতে মই কিছুমান বস্তু মই এড কৰি দিম, যিহেতুকে মানুহৰ প্ৰত্যেকৰ ঘৰত থাকেই, পাকঘৰত থাকেই। পাকঘৰত থকা বস্তুৰে আজি মই ধুনীয়াকৈ একদম কৰিম মই মেনিকিউৰ পেডিকিউৰ। আৰু ইয়াতে মই গৰম পানীখিনি হৈ যোৱাৰ পিছত মই দি দিছোঁ নিমখটো মানে মোৰ যিমানটো প্ৰয়োজন হ'ব, আপোনালোকৰ যিমানটো প্ৰয়োজন পৰিব তিমান আপোনালোকৰ প্ৰয়োজন অনুসৰি নিমখটো দি দিব। মই নিমখ দি দিছোঁ এনেকৈ, মোৰ যিহেতুকে 1 চামুচ দিছিলোঁ প্ৰথমতে, কম হোৱাৰ নিচিনা লাগিল, সেইকাৰণে মই আধা চামুচ অকণমান দি দিছোঁ। আৰু ইয়াৰ লগতে মই দি দিছোঁ চৌদাটো মই আধা চামুচ দি দিম, যিহেতুকে মই নিমখ আধা চামুচ দিছোঁ, সেইটো কাৰণে চৌদাও মই আধা চামুচকৈ দি দিম। আৰু চৌদাটো কি হয়, মানে স্কিনৰ যিটো আমাৰ টেণ্ট পৰি থাকে, যিখিনি আমাৰ মানে ডেডছ হৈ থাকে স্কিনখিনি, সেই সকলো ৰিমুভ কৰাত সহায় কৰে চৌদাটোৱে আৰু নিমখটোৱে, গৰম পানী। আৰু মই এতিয়া চেম্পু অকণমান দি দিছোঁ। মই চাৰ্ফটো ইচ্ছা কৰিলে আপোনালোকে চাৰ্ফ দিব পাৰে, মই আৰু নেমু অকণো দি দিছোঁ। নেমু যিহেতুকে ভিটামিন চি থাকে নেমুত, আৰু সুবিধা হয় বহুত, মানে বহুতখিনি সহায় কৰে, ভিটামিন চি বহুতখিনি প্ৰয়োজন পৰে। তো মই এতিয়া নেমু অকণমান দি দিছোঁ, এইখিনি ক্লিন কৰে যিহেতুকে স্কিনটো চফা কৰি দিয়ে, সেইটো কাৰণে মই নেমু দিছোঁ। আপোনালোকে চাৰ্ফ দি দিব পাৰে চেম্পু সলনি। আৰু মই চাৰ্ফটো দিলে মানে মোৰ কি হয়, হাত মানে ছালখিনি মানে মোৰ মানে অকণ কোচ খোৱা নিচিনা হয়, মানে সুতুৰা পৰা নিচিনা হয়, সেইটো কাৰণে মই চাৰ্ফৰ সলনি মই চেম্পু দি দিছোঁ। চেম্পুৱে কি হয় এটা চফ্টনেছ এটা আনে চেম্পুটোৱে, সেইটো কাৰণে মই চেম্পু দি দিছোঁ। আৰু মই এনেকৈ ভৰিহাল মই সুমুৱাই ৰাখিছোঁ। 10 মিনিট হৈ যোৱাৰ পিছত মই ব্ৰাছ এডাল লৈ লৈছোঁ, ব্ৰাছেৰে মই এনেকৈ ঘঁহি দিম। 10 মিনিট কিয় ৰাখিব লাগে জানেনে? যিহেতুকে মই ইয়াত নিমখ চৌদা, যিহেতুকে মই নেমু আৰু এনেকৈ চেম্পু দি দিছিলোঁ, 10 মিনিট ৰাখিলে মানে 10 মিনিট মই এইটো কাৰণে ৰাখিছোঁ, যিটো আমাৰ টেণ্ট পৰি থকা স্কিনখিনি, যিটো আমাৰ ডেডছ হৈ থাকে, সেই বস্তু ডেড পৰি থাকে, যিখিনি ডেডছ হৈ থাকে, সেই সকলোবোৰ মানে ৰিমুভ কৰাত সহায় কৰে, সুবিধা কৰে, স্কিনটো আমাৰ চফ্টনেছ এটা আনে। লগতে মই সেইটো কাৰণে মই 10 মিনিট ৰাখিছোঁ, 10 মিনিট ৰাখিব আপোনালোকেও। আৰু 10 মিনিট হৈ যোৱাৰ পিছত মই ব্ৰাছেৰে ঘঁহি দিয়াৰ পিছত মই এনেকৈ হাতেৰে অকণমান ঘঁহি দিছোঁ। আৰু ইয়াৰ পিছত মই ধুনীয়া চফা পানীৰে মই ধুই দিম। আপোনালোকে ইচ্ছা কৰে চফা পানীৰে ধুই লৈ পেলাই স্ক্ৰাব বা মাছাজ ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই তেনেকুৱা ধৰণৰ একো ব্যৱহাৰ নকৰোঁ। মই মাছাজ ক্ৰীম আৰু স্ক্ৰাবৰ সলনি মই ব্যৱহাৰ কৰিম দৈটো মানে যদি কোনোবাই ভাবিব পাৰে দৈটো মানে এটা গুণ এটা থাকে বুলি, কিন্তু দৈটোৱে মই মাছাজ কৰিম। মাছাজ কৰাৰ পিছত মই কি কৰিম, ধুনীয়াকৈ মই চাবোন দি পেলাই ধুই দিম বাৰু, তেতিয়া গোন্ধটো নোহোৱা হৈ যাব, নহয় জানো? আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, প্লিজ আপোনালোকে নিজৰ ফেমিলিক বা আপোনালোকে বন্ধু বান্ধৱীৰ লগত আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব। আৰু কেনেকুৱা পালে কমেণ্টত জনাই দিব, লাইক এটা কৰি দিব যদি ভাল পাইছে, আৰু ফ'ল' যদি কৰা নাই ফ'ল' কৰি দিব লগতে। আৰু মই এয়া দৈ লৈ লৈছোঁ, দৈৰে মই এনেকৈ এতিয়া ধুনীয়াকৈ মাছাজ কৰি দিম। আৰু দেখা পাইছেনে মোৰ এতিয়া নখখিনি মানে কিমান এটা ডিফাৰেঞ্চ এটা আহিছে, দেখা পাইছে চাগে। আৰু আপোনালোকে ট্ৰাই কৰিলে আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট এটা পাব। ধুনীয়া পাৰ্লাৰ 2000-3000 খৰচ কৰি পেলাই পাৰ্লাৰ যোৱা কি প্ৰয়োজন, ঘৰতে যদি আপোনালোকে ঘৰুৱা ব্যৱহাৰে মানে বস্তুৰে যদি ব্যৱহাৰ কৰি পেলাই ধুনীয়া এটা পাৰ্লাৰ নিচিনা যদি এটা ধুনীয়া ক্লিন কৰিব পাৰে, ধুনীয়া যদি ৰিমুভ কৰিব পাৰে ডেড স্কিনবোৰ, টেণ্ট পৰি থকা স্কিনবোৰ যদি ৰিমুভ কৰিব পাৰে, পইচাটো বাচি যাব, নহয় জানো? আৰু এইবোৰ বস্তু যিহেতুকে মানুহৰ ঘৰত থাকেই। আৰু দৈৰে মই এনেকৈ কৰি লৈছোঁ, মই ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ। মোৰ মানে অকণমান অসুবিধা কিয় হৈ আছে জানেনে? মানে মই মোবাইলটো ধৰি আছোঁ যে, সেইটো কাৰণে মোৰ অকণ অসুবিধা হৈছে। মই এনেকৈ 5 মিনিটছ মই ধুনীয়াকৈ 5 মিনিট মই ধুনীয়াকৈ মাছাজ কৰি দিম দৈৰে। তাৰপিছত মই ধুনীয়াকৈ চাবোন দি পেলাই ভৰিহাল ধুই পেলাম। আৰু ৰিজাল্ট আপোনালোকে নিজে গম পাইছে কিমান এটা ধুনীয়া ক্লিন এটা হৈ গৈছে। আচলতে কি জানেনে, আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, আপোনালোকে নিজে এটা ভাল ৰিজাল্ট যেতিয়া পাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। আৰু মই ধুনীয়াকৈ এনেকৈ 5 মিনিট মই ধুনীয়াকৈ নখ আৰু এনেকৈ স্কিনখিনি, ছালখিনি মানে ধুনীয়াকৈ মই চফা কৰি দিম, ধুনীয়াকৈ মই এনেকৈ ঘঁহি দিম, মাছাজ কৰিম। 5 মিনিটছটো মই মিনিমাম মানে কৰিব লাগেই। আৰু তেতিয়া মানে কি হয়, এটা চফ্টনেছ এটা আহি যায়, ধুনীয়া ক্ৰীম এটা আহে, ধুনীয়া মানে এটা ক্ৰীমি লুক এটা মানে ধুনীয়া আৰু মানে ভাল। আৰু মানে মোৰ মাছাজ কৰি হৈ যোৱাৰ পিছত ধুনীয়াকৈ চাবোন দি পেলাই মই ধোৱাৰ পিছত দেখিছে ৰিজাল্টটো
সম্পূৰ্ণ বেলেগ কিমান এটা ডিফাৰেঞ্চ কিমান এটা পাৰ্থক্য দেখা পাইছে নিজে গম পাইছে আৰু এতিয়া মই ধুনীয়াকৈ লগাই দিম মই ধুনীয়াকৈ নেইল পলিচ লগাই দিম যাতে আৰু অকণ মোৰ ভৰি নখ হাতৰ নখিন ধুনীয়া হৈ যায় সেইকাৰণে মই নেইল পলিচ লগাই দিলোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ইউটিউব চেনেলটো পাৰিলে মোৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই